Hi guys. Oh, guys ko na rice ko hai ko. Snehor Anush Kumar Lokhmon. Aje probekho. Baru ami etia ei torani aru ejon শিল্পীৰ ঘৰলৈ আহিছো হেজনৰ ঘৰলৈ আমি আগবাঢ়ি যাওঁ বলক এফালে আমি শিল্পীজনৰ ঘৰ পাইছোহি বৰ্তমান এয়া আমি আহি আছো বা তুমি একদম ৰেডি হৈ আছা নি আমি আহিম বুলি বা প্ৰথমতে তোমাৰ নামটো জনাবা নেকি নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি চুটিয়া দিব্যজ্যোতি চুটিয়া বৰ সুন্দৰ নাম লৰাটো দেখিছে নহয় দেখিবলৈ কি সুন্দৰ তুমি ভাওনাত জড়িত হোৱা কিমান দিন হ'ল 3 বছৰমান হ'ল 3 বছৰমান হ'ল ন তুমি ভাওনা এনে দুহাৰ চলোৱা নে না তুমি কিবা অভিনয় কৰা অভিনয় কৰো কিতাবা কিতাবা দুহাৰ বহু তুমি ভাওনাৰ মানে প্ৰৱেশ গাই শুনাব পাৰিবা পাৰিম আৰু লগত তুমি খুলটো বজাই যাব পাৰিবা পাৰিম তুমি মানে খুলু শিকি থৈছা লগতে গাবলৈও শিকি থৈছা আৰু লগতে ভাওনাৰ অভিনয় কৰিবলৈও শিকিলা ন সুন্দৰ কথা দেখিছে ৰাইজ এই কণমানিজনে কেনেদৰে এজনৰ মানে প্ৰতিভাবিলাক আপোনালোকে দেখিছে তেওঁ হেনো নিজে গাই গাইহে বজাব আৰু লগতে ভাওনাৰ অভিনয় তুমি বেছিভাগ কিহৰ অভিনয় কৰা বেছিভাগ কৃষ্ণ আৰু ৰাম তুমি ৰামৰ এটি ডায়লগ মোক কৈ শুনাব পাৰিবা পাৰিম কোৱা স্নেহৰ অনুজ কুমাৰ লক্ষ্মণ আছে শত সমাজত সামাজিক স্নেহৰ বান্ধোন বান্ধৱৰ বান্ধোনত আছে ঐক্যান্তিক সুহৃদয় সম্বন্ধতাৰ তাৰ মাজে শ্ৰেষ্ঠ ভাতৃ বান্ধৱৰ সম্বন্ধয়ে ভুৱনৰ মাজে ভাতৃ অনুজ কুমাৰ লক্ষ্মণ পদানিছো যুগে যুগান্তৰে অনুপ্ৰম এই যুগমীয়া স্বাক্ষৰ সমস্ত অভাৱে বেদনা গধুৰ কৰিলেও হৃদয় আমাৰ ক্ষণিকতে নাইকিয়া কৰি ভাতৃত্বৰ প্ৰেম অত্যুচ্ছাসে প্ৰেৰণা সঞ্চাৰ এই ভাগ যে তুমি যে গালা কোন ভাগ নাটকৰ গালা ৰাম পৰাজয় সীতা পাতালে গমন ৰাম পৰাজয় সীতা পাতালে গমন সেই নাটক ভাগৰ তেওঁ প্ৰথম কুট বচন ন প্ৰথম কুট বচন গালে চাওক ল'ৰাটো দেখিবলৈও গোটেইটো ৰামেই কি সুন্দৰ চাওকচোন ল'ৰাটো দেখিবলৈও মানে একদম গোটেই ভগৱানৰ চৰিত্ৰ ল'লে সঁচাই বৰ সুন্দৰ লাগিব আৰু লগতে তেওঁ মানে দুহাৰো শিকি আছে দুহাৰ লগত তেওঁৰ যিবিলাক ৰাগ ৰাগিনী এইবিলাক তেওঁ শিকি আছে আৰু তুমি এতিয়া খোল বজাই মানে শুনাবা ন ঠিক আছে যোৱা তুমি খোলটো লৈ আহা দেখিছে এজন মাত্ৰ এজন কণমানি শিশুৰ কিমান প্ৰতিভা তৰাণী গাঁৱৰ মই আজিলৈকে আপোনালোকক যিমান ভিডিঅ' দি আছোঁ প্ৰায় তৰাণী গাঁৱৰ বেছি দি আছোঁ আৰু তৰাণী গাঁওখন মানে সাংস্কৃতিক দিশত মানে ইমানেই আগবঢ়া আপোনালোকে নিশ্চয় বুজি পাইছে চাগে মই প্ৰায় এনেকুৱা প্ৰতিভাবিলাক আপোনালোকক দেখাই যাম লগতে আৰু তাৰ মাজত আৰু আমি বেলেগো দেখাই যাম কিছুমান ধৰি লওক জেগা কিছুমান দেখাম সেইবাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই কণমানিজনৰ বাবে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলোঁ কণমানিজন আগবাঢ়ি যাবৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি যে খোলভাগ বজাবা লগত গাবা হয় নাই তোমাৰ গুৰু আছে ঠিক আছে তুমি প্ৰথম খোলভাগ বজাই এটি গীত আমাক গাই শুনোৱা তুমি বহি লোৱা নহ'লে কষ্ট হ'ব মই এটা দৈত্য প্ৰৱেশখন বজাম দৈত্যৰ প্ৰৱেশ ঠিক আছে বজোৱা no
দেখিলে আপোনালোকে এই গাঁৱলীয়া পৰিৱেশতো এনেকুৱা এজন মানে শিল্পী সোমাই আছে সেইটো হয়তো বহুতে নাজানে আজি আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেৰে দেখাইছোঁ এইজন এজন শিল্পী আগতে কৈ গ'লোঁ তেখেতক মই এটি গীত গাবলৈ গ'লোঁ তেখেতে ক'লে মই খোলটো বজাইহে গাম বোলে তেতিয়া প্ৰতিভাটো নিজেই চিন্তা কৰক তেওঁ বজাই বজাইহে গাব তাৰমানে এনেই নাগায় তেওঁ বজাই বজাই নিজে বজাব নিজে গাব লগতে আপোনালোকে শুনিলে তেওঁ ৰামৰ বচন মানে ইমান সুন্দৰকৈ ইমান মিঠা মাতেৰে তেওঁ বচন গালে এই গাঁৱলীয়া পৰিৱেশত এইখন হ'ল তেওঁলোকৰ ঘৰ দেখিছে এইখন হ'ল তেওঁলোকৰ ঘৰ এইজনে এতিয়া মানে ৰামৰ বচন ক'লে লগতে আপোনাক আপোনাৰ হ'ব খোলটো বজাই বজাই এখন প্ৰৱেশো গাই দেখালে তাকো অসুৰৰ প্ৰৱেশ এখন গাই শুনালে তেওঁ আঙুলি বুলনি দেখিলে কি সুন্দৰ আৰু এতিয়া তুমি বেলেগ কিবা বচন আৰু গাব জানানে নাজানা জানো কিহৰ বচন গাবা কাৰ্তিক ন ঠিক আছে তুমি খোলটো থৈ লোৱা মই থৈ দিছোঁ ৰ'বা খোলটো মই এইখিনিতে থৈছোঁ এয়া এতিয়া কাৰ্তিকৰ বচন একোত তুমি ইনে মানে সৰুকৈ অকণমান গাই শুনোৱা পাৰিলে এক্টিংটো অকণমান দেখাই দিবা দেই দেৱৰাজ চিন্তা নকৰিব দেৱৰাজ আহে যদি কোনো শত্ৰুৱেই অমৰাৱতী দিশে অৱশ্যেই আমি তাক কৰিম ঘৃণা সুন্দৰ দেৱৰাজ ইন্দ্ৰৰ লগত এইটো মানে কিহৰ কোনটো কেৰেক্টাৰ তুমি বচন ক'লা কাৰ্তিকৰ ন দেখিলে কাৰ্তিকৰ বচন গালে ৰামৰ বচন গালে লগত খোল বজাই তেওঁ মানে প্ৰৱেশো গালে কি সুন্দৰ আৰু এইফালে আহক এইজন চাওক আপুনি দিব্যজ্যোতি চুতীয়াৰ কি হয় ককাক আপুনি তাৰ মানে যিবিলাক প্ৰতিভাবোৰ দেখি আপুনি কেনেকুৱা পায় ভালে লাগিছে বাৰু ভাল লাগে ন ভালে লাগিছে আচলতে এইজনক যিজন গুৰুৱে শিকাইছে সেইজনকো আমি অশেষ ধন্যবাদ জনাইছোঁ বহুত সুন্দৰকৈ শিকাইছে আৰু মানে আৰু আগবাঢ়ি যাওক সেয়া আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল লগতে এই মানে দিব্যজ্যোতিৰ কাৰণে আপোনালোকে যাতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ